মোৰ সৰুকালৰ ঘটনা এটাৰ পৰাই আৰম্ভ কৰোঁ চিনি পাইছেনে এইটোৱেই 5 বছৰীয়া মই গৰমৰ দিনৰ সন্ধিয়া এটাত মায়ে মোৰ গাত এখন এৰিয়া কাপোৰ গাঁঠি দিলে গাঁৱৰ দাদা কেইজনমান আহিছিলে তেওঁলোকৰ এজনে মোক সুধিলে ঐ কি হ'ল এইটো গৰমত যে তই এৰিয়া চাদৰ লৈ আছ মই ক'লো মায়ে কৈছে মোৰ হেনো জ্বৰ এই ঘটনাটো মোৰ মনত কিয় থাকি গ'ল এই ঘটনাটোৰ কিবা অৰ্থ আছেনে আছে পৰৱৰ্তী জীৱনত মই ইয়াৰ কিবা এটা অৰ্থ বিচাৰি পাইছোঁ আৰু সেই অৰ্থটোকে শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ আমি পৃথিৱীখনক বুজিবলৈ আৰম্ভ কৰোঁ প্ৰথমে মাৰ যোগেদি নিজক বুজিবলৈ আৰম্ভ কৰোঁ নিজৰ দোষ গুণ বিষ বা মোৰ ক্ষেত্ৰত জ্বৰৰ কথা মায়ে ক'লতহে বুজিছিলোঁ সঁচা অৰ্থত মায়ে হ'ল আমাৰ জীৱনৰ প্ৰথম হায়াৰ অথৰিটি আমি হায়াৰ অথৰিটিৰ কথা এতিয়াও মানি লওঁ নহয় মই মানে আপোনাৰ বছৰ কথাহে কৈছিলোঁ এতিয়া আমি মানি লওঁ চেলিব্ৰিটিৰ কথা চেলিব্ৰিটিয়ে ক'লে যে আপোনাৰ টকত মেলানিন বেছি আছে আৰু সেইবিধ বস্তু কমাবৰ কাৰণে আপুনি এইটো ফেয়াৰনেছ ক্ৰীম ঘঁহিব লাগিব আপুনি তেখেতৰ কথাটো বুজিলে ফেয়াৰনেছ ক্ৰীমটো কিনিলে আৰু এসপ্তাহ প্ৰয়োগ কৰি গোৰাপনৰ স্কেলত 7 ধাপ বগাই আপুনি বগী বা বগা হৈ পৰিলে দ্বিতীয়টো উদাহৰণ হ'ল মাজুলী কেইবছৰমানৰ আগলৈকে মাজুলীয়ালে বাহিৰত সন্মুখীন হোৱা এটা ডাঙৰ প্ৰশ্ন আছিল মাজুলীত ফুটবল খেলিব পাৰিনে নোৱাৰিতো এক চুট মাৰি দিলে ফুটবলটো গৈ নদীত পৰেগে তেনেকে কিমান বল উঠি গ'ল কিন্তু যোৱা দশকত বিশেষকৈ অসমীয়া নিউজ চেনেল কেইটাই ক'লে যে মাজুলীলৈ আহক এইখন এখন চমৎকাৰ ঠাই ফেৰীত উঠি এডভাঞ্চাৰ কৰক সত্ৰ চাওক ৰাস চাওক প্ৰিয়ংকা বাইদেৱেও ক'লে গতিকে এতিয়া মাজুলীত পৰ্যটকৰ সংখ্যা মোক বিশ্বাস কৰক মই মাজুলীয়াল বহুত বাঢ়ি গ'ল কি আপুনি বৰনদী ভটিয়াই চোৱাৰ পিছত মাজুলীলৈ যাওঁ কৰি আছে আহক এতেকে হাজাৰৰ এটা লেখত উঠা কথা ক'বলৈ লৈছোঁ তুমি কাণ পাতা কি পিন্ধিম কি খাম ফুৰিবলৈ ক'লৈ যাম কোনখন চিনেমা চাম কোন ষ্টাৰক ভাল পাম ভাবিছিলোঁ এইবোৰ মোৰ নিজা কথা নিজৰ পচন্দত আছে স্বাধীনতা পিছে মায়ে যে কৈছিলে জ্বৰ হেনো মোৰ সেই কথা শুৱৰি দেখিলোঁ বহু দূৰ এণ্ডৰ্ছমেণ্ট ৰিকমেণ্ডেশ্যন ছাজেশ্যনছ ট্ৰেণ্ডছ মটিভেশ্যন প্ৰমোশ্যন এণ্ড ভেলু অফ ব্ৰেণ্ডছ এইবোৰ গোটেইবোৰ চোন আনেহে কোৱা কথা তেন্তে মোৰ নিজা চইচ ক'ত কথাটো টং কৰিব কথাটো মন কৰিব কথাটো টং কৰিব এতিয়া আহোঁ এবছলিউটলি অনুপমলৈ এই ইউটিউব চেনেলটো ভাল অসমীয়া ইউটিউবাৰৰ ল' বাজেটৰ দুনিয়াখনত হেভি বাজেটৰ এটা ডাঙৰ নাম আছে এবছলিউটলি অনুপমৰ বিষয়ে তেওঁলোকে বাকী কয় 2018 মেত আমি আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো বনালোঁ আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিক দেখুৱাৰ পিছত সিহঁতে বহুত ভাল পালে চ' সেইকাৰণে আমি হেভি বাজেট চেনেলটো আৰম্ভ কৰিলোঁ আৰু এতিয়া গ্ৰ' কৰি পিনে 2.4 লাখ ছাবস্ক্ৰাইবাৰ্ছ আছে থেংক ইউ ভেৰি মাছ ফৰ দেট আৰু এতিয়া কাৰেণ্টলি অনুপম দায়ে নতুনকৈ ইউটিউব চেনেল এটা খুলিম বুলি ভাবি আছে হি ইজ এ ভেৰি ৰেছপনচিবল পাৰ্চন আৰু এনেকৈ যদি কোনোবাই ৰেছপনচিবিলিটি লৈ লয় তেতিয়াহ'লে এইটো আমাৰ অসমত চেনেল আৰু চেনেলৰ কোৱালিটিটো আৰু বহুত বাঢ়ি যায় আৰু মায়ে কৈছে যে এবছলিউটলি অনুপম চেনেলটো বহুত ভাল হ'ব মোকো মায়ে কৈছে মোৰ মায়েও কৈছে মোকো মায়ে কৈছে যে এবছলিউটলি অনুপম খুবেই ভাল হ'ব মায়ে মোকো কৈছে এবছলিউটলি অনুপম চেনেলটো বহুত ভাল হ'ব এখেতসকলৰ মাকসকলে বহুত ভাল কথা এটা কৈছে আকৌ দেই মোৰ মায়ে কিবা কৈছে নেকি ল'ৰাটোৱে নতুন কিবা এটা কৰিবলৈ ওলাইছে আপোনালোকে আশীৰ্বাদ কৰিব হয় আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিয়েই এবছলিউটলি অনুপম নামৰ এই যাত্ৰা এবছলিউটলি অনুপম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক কাষৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম ধন্যবাদ